অহংকাৰ নকৰোঁ কিয়, আমাৰ যিমানেই টকা সম্পত্তি নহওক কিয়, আমি যিমানেই জীয়াই থকা দিনকেইটাক আনৰ অপকাৰ নকৰোঁ কিয়, কিন্তু শেষ সময়খিনি এনেকুৱা এটা স্থানতে মানে 3 বা 4 ভৰিয়ে আপুনি পাব। 3 ভৰি বুলিয়ে কয় আচলতে, ঠিক তেনেকুৱাই হৈছে কথাটো। শেষ সময়খিনি ইয়াতেই সকলোৰে, আৰু সদায় আমি জুবিনদাৰ দৰে হ'ব লাগে আচলতে। তেওঁ নিজৰ কাৰণে কেৱল খাবলগীয়াখিনি থাকিবলগীয়াখিনি ৰাখি, খোৱা আৰু থকাৰ নামত যিখিনি খৰচ হয় সেইখিনি ৰাখি পেলাই বাকী তেওঁ প্ৰায় ৰাইজৰ কাৰণে খৰচ কৰিছিলে। গতিকে সেইটো আদৰ্শ যদি আমি ল'ব পাৰোঁ নিশ্চয়কৈ ভাল হয়। জীৱনততো টকা সম্পত্তি সকলোৱে ঘটে, কিন্তু ৰাইজৰ কাৰণে কাম কৰিব পৰাটো বহুত ডাঙৰ কথা। সোণাপুৰৰ এই স্থানতেই নিৰ্মাণ হৈ আছে জুবিনদাৰ একদম অন্তিম সময়খিনি। খুব দুখেৰে আপোনালোকক দেখুৱাবলগীয়া হৈছে। আমি ভবা নাছিলোঁ যে এই সময়খিনি ইমান সোনকালে আহি পাব, ইমান সোনকালে আপোনালোকক দেখুৱাবলগীয়া হ'ব, কিন্তু কি ক'ম, সেয়াই সঁচা। আপোনালোকক দেখুৱাই আছোঁ। এইখনেই হৈছে তেওঁৰ বাবে নিৰ্মাণ কৰি থকা চিতা বুলি ক'বলৈ মোৰ খুব দুখ লাগিছে এই মুহূৰ্তত, কিন্তু অপ্ৰিয় হ'লেও সত্য যে এইখনেই চিতা তেওঁৰ কাৰণে নিৰ্মাণ কৰি থকা হৈছে। আৰু এতিয়া ৰাতি 1টা বাজিছে, এতিয়াও সকলোৱে কাম কৰি আছে। ৰাতিপুৱালৈকে এয়া কামবিলাক শেষ হ'ব। দেখিছে আপোনালোকে, এইখনেই চিতাখন। বেছি সময় দেখুৱাব নোৱাৰোঁ আচলতে, কাম কৰিয়ে আছে দেখিছেনে। আৰু ইয়াত বিভিন্নজন ব্যক্তি মই উপস্থিত আছে, সকলোকে দেখুৱাম। শেষৰ সময়খিনি ইয়াতে হ'ব। মই এই মুহূৰ্তত চিতা বুলি বা ইয়াতে তেওঁৰ নশ্বৰ দেহ জ্বলাব বুলি ক'বলৈ মোৰ বেয়া লাগিছে। সেই শব্দখিনি ক'বলৈ ক'ৰবাত নহয় ক'ৰবাত অকণমান অসুবিধা পাইছোঁ। সেইকাৰণে কৈছোঁ যে অন্তিম তেওঁৰ যিখিনি সময় জীৱনৰ, সেই সময়খিনি ইয়াতেই তেওঁ পাৰ কৰিব। বহু ৰাইজ আহিব ইয়াত, সেইকাৰণে ব্যৱস্থা কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু এতিয়াও গোটেইবিলাক এনেকৈ বনাই আছে। আপোনালোকে পৰিৱেশ দেখিছে, JCB লাগি আছে, ট্ৰাক লাগি আছে, মানুহ লাগি আছে। এইফালে এখন মঞ্চ তৈয়াৰ কৰা হৈছে, আৰু এইফালে আপোনালোকে যদি দেখে অকণমান ফটোবিলাক দেখিছেনে, এনেকৈ লগাইছে গোটেই চাৰিওফালে। এনেকৈ এইফালে শ্ৰদ্ধাঞ্জলি বুলি এখন ফটো লগাইছে। এই ফটোখন মোৰ খুব বেছি প্ৰিয় আছিল, হয়তো আপোনালোকৰো। আৰু এইফালেও এনেকৈ যদি চাই বিভিন্ন ফটোবিলাক লগাইছে। তেওঁৰ যিবিলাক মেমৰি আছিল ষ্টুডিঅ'ৰ, সেই মেমৰিবিলাক এনেকৈ ধুনীয়াকৈ গোটেইবিলাকত লগোৱা হৈছে। আৰু মই এটা কথা কৈছোঁ যে প্ৰশাসনৰ যিসকল লোক আছে তেওঁলোকক ধন্যবাদ এইকাৰণে জনাব লাগিব, ইমান তেওঁলোকে কষ্ট কৰিছে নহয়, আচৰিত লাগিছে। DGP নিজেই খোজকাঢ়ি তেওঁ দৌৰি আহিছে, আৰু ৰাইজৰ যি মৰম দাদাৰ প্ৰতি সেয়া আমি দেখি গ'লোঁ। আৰু হয়তো আগন্তুক কিমান বছৰলৈকে এনেকুৱা এটা পৰিৱেশ আমি যে দেখিবলৈ পাম সেয়া আশা কম, আৰু দেখিলেও হয়তো বহুত যুগৰ পিছতহে এনেকুৱা হ'ব। অনুপ দাও মোৰ লগত আছে। অনুপ দাই বহুবাৰ জুবিনদাক আপুনি লগ পাইছে, বহুবাৰ ষ্টুডিঅ'টো পাইছে, তেওঁৰ ঘৰতো পাইছে। আচলতে তেখেতলৈকে এজন ব্যক্তি বা তেনেকুৱা এজন পুনৰ জন্ম এইখন অসমত, এইখন ভাৰতবৰ্ষত ল'বলৈ নাই, কিন্তু সেইটো একদম খুব চিন্তিত বিষয়। প্ৰথম কথা হ'ল, তেখেতক ব্যক্তিগতভাৱে যেতিয়া লগ পাইছোঁ, যুৱচামক সদায় প্ৰেৰণা দিয়া এজন ব্যক্তি আছে। একদম চমুকে যদি কওঁ, আজি দেখিছেনে আমাৰ এইজৰ প্ৰত্যেকজন যুৱক যুৱতী ওলাই আহিছে। খুব চিম্পুল কথা এইটো। তেওঁ মানে এনেকুৱা, তেওঁৰ কাৰণে কোনো এজৰ কোনো নাছিল, মানে বুঢ়াৰ পৰা ডেকালৈকে আমাৰ 3টা জেনেৰেশ্যন তেওঁ কভাৰ কৰিছে আৰামছে। আচলতে মৃত্যু সকলোৰে আহে এটা দিন, কিন্তু ইমান যে সোনকালে তেওঁ গুচি যাব আমাৰ মাজৰ পৰা, সেইটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। মানে এতিয়াও এনেকুৱা লাগে যেন তেওঁ ঘূৰি আহিব নেকি আমাৰ মাজত, আকৌ আহি তেওঁ কিবা এটা আহি ক'ব নেকি, তেওঁ বিহু মঞ্চত আমাক নচুৱাব, কন্দুৱাব, হুহুৱাব, এনেকুৱা টাইপ লাগি থাকে। ঠিকে আছে, কিন্তু এতিয়া সোণাপুৰৰ আহি এই জেগাটোত উপস্থিত হোৱাৰ পিছত মনতে এনেকুৱা ভাৱ হৈছে যে সঁচাকৈ জুবিনদা আমাৰ মাজৰ পৰা গুচি গ'ল চিৰদিনৰ বাবে। এটা যুগৰ অন্ত পৰিল। ইমান ধুনীয়া ধুনীয়া সৃষ্টি তেওঁ কৈছিলে কেতিয়াবা যে মই আৰু 10 বছৰমান মই সৃষ্টি কৰিম, তাৰপিছত মই খাৰঘুলিত বনাই থকা সেই ঘৰটোত মই আৰামছে থাকিম, বাকী সময়খিনি মই কটাম। তেনেকুৱা ধৰণৰ কথা তেওঁ বহুতবাৰেই কৈছিল। গতিকে এতিয়া এয়া পৰিৱেশ, এয়া দেখিছে, কাইলৈকে প্ৰশাসনে পূৰা সাজু কৰি আছে। আচলতে সকলোৱে লাগিছে। त्योहारों का सीजन आ गया है एंड लेट मी हेल्प यू बिल्ड योर मेकअप किट, क्योंकि फ्लिपकार्ट पर बिग बिलियन डे सेल स्टार्ट हो रही है फ्रॉम 20। পৰিৱেশ এয়া দেখিছে, কাইলৈকে প্ৰশাসনে পূৰা সাজু কৰি আছে। আচলতে সকলোৱে লাগিছে, মানে ধৰক বহুতে আপত্তি কৰি আছিল সোণাপুৰত হ'ব নালাগে, কিন্তু এতিয়া যি দেখিছোঁ মানে হাইৱেৰ একদম লগতে। গতিকে জেগাটো ঠিকেই চইচ কৰিছে ক'ব গ'লে। ভাবিছিলোঁ যে ভিতৰ এটা জেগাত দিব নেকি, কিন্তু তেনেকুৱা নহয়, ওচৰতেই দিছে। হাইৱেৰ পৰা মানুহে অহা যোৱা কৰোঁতে দেখিবলৈ পাব। আৰু দেখিছে গাড়ী হাজাৰ বিজাৰ গাড়ী এনেকৈ লাগি আছে। এফালে লাইট জ্বলাই থৈছে, আৰু এইফালে JCB লাগি আছে, ট্ৰাক লাগি আছে, বিভিন্ন
মানে ৰাতিপুৱালৈকে গোটেইখিনি যিহেতু সাজু কৰিব সেইকাৰণে লগাই থৈছে বিধে বিধে লাগি আছে আৰু কাইলৈ গমে প্ৰায় লাখে লাখে মানুহ কিমান লক্ষাধিক মানুহ হ'ব তাৰ ঠিকনা নাই আৰু আমি গৌৰৱ এইকাৰণে কৰিবলগীয়া যে এইটো হয়তো নহয় এইটো হয়েই মোক কথাবিলাক কওঁতে ক'ৰবাত অকণমান খোকোজা লাগি গৈছে বেয়া নাপাব এই আৱেগতেই হওক বা কিবাতে হওক সেইকাৰণে শব্দবিলাক আচলতে ওলাই অহা নাই বিশ্বৰ ভিতৰত 4 নম্বৰ স্থান মানে তেওঁৰ যিটো অনুৰাগীৰ ভিৰ হ'ল এয়া বিশ্বৰ ভিতৰত 4 নম্বৰ স্থান এছিয়াৰ ভিতৰত প্ৰথম তাত চিতাখন বনাই আছে মানে ক'বলৈ এনেকুৱা লাগিছে যে চিতাখন মানে চিতাখন তেওঁৰেই নে এনেকুৱা লাগি আছে মানে চিতাখন যে বনাই আছে কাইলৈ পিছত যে তেওঁ আমাৰ মাজৰ পৰা একেবাৰে নোহোৱা হৈ যাব 19 তাৰিখে তেওঁ যিটো ঘটনা ঘটিল তাৰ পিছতো এনেকুৱা লাগিছিল যে এইকেইদিন তেওঁ আমাৰ মাজত আছে কিন্তু কাইলৈৰ পৰা তেওঁ আমাৰ মাজত একেবাৰে নাথাকিব নহয় ভাবকচোন আমাৰ বছ নাই আমাৰ প্ৰিয় ব্যক্তিজন নাই যাৰ কাৰণে বিহু মঞ্চত বিহু চাবলৈ যাওঁ বিহু গীত শুনিবলৈ যাওঁ নাচিবলৈ যাওঁ সেইজন মানুহ নাই ইয়াৰ পিছত হয়তো না বোকা ডেন্স হ'ব না কিবা হ'ব হয়তো একোৱেই নহ'ব বিহু থাকিব মই বিহু নাথাকে বুলি কোৱা নাই কিন্তু জুবিন দাবিহীন বিহু আৰু গতিকে কল্পনা কৰি লওক আপোনালোকে বৰষুণ দিলে বনাই থাকোঁতেই তাৰপিছতো কিন্তু মানুহ থমকি ৰোৱা নাই এইফালে চাওকচোন বিভিন্নজনে কামত লাগি আছে এইফালে চাওক আৰু আচলতে জুবিন দা য'তেই গৈছে ত'তেই বৰষুণ দিছে সেইদিনাখন যেতিয়া মৃতদেহটি আহি কাহিলীপাৰা ঘৰ পাইছিল তেতিয়াও বৰষুণ দিছিল কাহিলীপাৰাৰ পৰা যেতিয়া সৰু সজালৈ লৈ যোৱা হৈছিল তেতিয়াও বৰষুণ দিছিল আৰু কাইলৈ যিহেতু ইয়ালৈকে আহিব বুলি গম পোৱাৰ পিছত ইয়াত বৰষুণ দি আছে অৰ্থাৎ মানে তেওঁ প্ৰকৃতিৰ লগত জড়িত থকা মানুহ আছিলতো সেইকাৰণে প্ৰকৃতিয়েও তেওঁক সাথ দিছে দাদা আমি কেতিয়াও ভবা নাছিলোঁ আমাৰ চকুৰ সন্মুখত এতিয়া যিটো দৃশ্য আছে যে ইমান সোনকালে আহিব হয়তো আপুনিও ভবা নাছিল কেতিয়াও আচলতে ভাষিক গোষ্ঠীবিলাকৰ মাজত যে তেওঁলোকৰ নিজৰ ভাষাত তেওঁ যিবিলাক গান গাইছিলে সেই গানবিলাক তেওঁলোকে ছ'চিয়েল মিডিয়াত দিছে গাইছে আৰু তাৰ দ্বাৰাই তেখেতক মনতো পেলাইছে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে এইখিনি কাৰণে এতিয়া চন্দনপুৰ ক'ৰ পৰা আহিছে ডিমৰীয়া কলেজ তাৰপাছত তোমাৰ ডেপুটিল নাৰ্চাৰী তাৰপৰা অলপ নগাঁৱৰ পৰা আহিছে গোলাঘাটৰ পৰা তেওঁলোকে নিজেই দিছে আৰু ভাল পাই পেলাই আহি আছে ন কোনো ধৰণৰ কথা নাই নিজে আৰু ইয়াৰে 2 বিঘা মাটি দি দিলে নাৰ্চাৰীও তেওঁ দিছে আৰু এজন মানুহে এইডোখৰ ছাইডৰ 2 বিঘা মাটি হয় নেকি গাড়ী আহিয়ে আছে কাম কৰিয়ে আছে জুবিনাকটো কেইবাবাৰো পাইছে হয় প্ৰথম মনত আছেনে আপুনি ক'ত কেনেকৈ কেতিয়া পাইছিলে এইটো মই যদি পোৱা বুলি কওঁ 2017 চনত ভালকৈ অনুভৱটো আৰু 2017 চনত দদৰাত আমি বিহু পাতিছিলোঁ দদৰা বিহু সন্মিলনী বুলি ক'লে সেই অঞ্চলটোৰ এটা মানে গুৰুত্বপূৰ্ণ আৰু চ' আমি তেতিয়া সেই সময়ত কমিটিত আছিলোঁ চ' 2017 চনৰ কথা আমি 2017 মানে আমি ডিগ্ৰী পাছ কৰিছোঁ জাষ্ট চ' সেই সময়ত জুবিন গাৰ্গক আমি আমন্ত্ৰণ কৰিব গৈছিলোঁ চ' সেই কমিটিখনত যোৱাৰ সৌভাগ্য মোৰো হৈছিল চ' যেতিয়া এগৰাকী 21 বছৰীয়া ল'ৰাই অসমৰ যুৱ প্ৰজন্মৰ সাৰ্থক এগৰাকীক যদি ঘৰত গৈ তেখেতক নিমন্ত্ৰণ জনাব সুবিধা পায় সেই উৎসাহটো কেনেকুৱা আপুনি ভাবিব তাৰপিছতো 2-3বাৰ আমি তাৰপিছতো এবাৰ বিহু আমি অৰ্গেনাইজ কৰিছিলোঁ বিহু সংক্ৰান্তত লগ পোৱা হৈছিল আৰু ব্যক্তিগতভাৱে এনেকুৱা মানে মই বিশেষভাৱে যেতিয়া আগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত আছিলোঁ ছাত্ৰ সংগঠন চ' সেই সময়তো এনেকুৱা কমন 2টা প্ৰগ্ৰেমত যাওঁতে লগ পাইছিলোঁ তো বিশেষভাৱে মই অনুষ্ঠানৰ বিহু মানে ব্যক্তিগতভাৱে যিটো পাইছিলোঁ তো বিহু অনুষ্ঠানত নিমন্ত্ৰণ কৰিব যোৱা সেই সময়খিনিতে পাইছিলোঁ মানে দিব্যদা আপোনালোকৰ দায়িত্ব বাঢ়িল নিশ্চিতভাৱে দায়িত্ব বাঢ়িল কাৰণ জুবিন দা সোণাপুৰৰ সেউজীয়া পৰিৱেশৰ মাজত চিৰকালভাৱে থাকিব কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত সমাধিস্থল এই স্থানতে হ'ব নিশ্চিতভাৱে ডিমৰীয়াবাসীয়ে আশা কৰা এটা ফল পাইছে ডিমৰীয়াৰ সেউজীয়া পৰিৱেশৰ মাজত
জুবিন দা চিৰকালৰ বাবে থাকিব আৰু সেই কথাটোৰ জনাৰ লগে লগে যথেষ্ট মানুহ যোৱাকালিৰ পৰা এই অঞ্চলত আহি ভিৰ কৰিছে। বহু মানুহে নিজে নিজে ইয়াতে আহি কাম কাজ কৰিছে, হাবি জংঘল চাফা কৰিছে, কোনোবাই সন্মুখত থকা নাৰ্চাৰীখনৰ ফুলৰ গছসমূহ উঠাই দিছে গাড়ীত। গতিকে বহুতে ইয়াতে বাঁহ চাহ যিসমূহ আছিলে সেইসমূহ কাটি দিছে, গছৰ ডাল কাটি দিছে। গতিকে নিশ্চিতভাৱে বহু মানুহে নিজে ওলাই আহি যথেষ্টখিনি কাম কৰি দিছে আৰু ভৱিষ্যতেও কৰিব। কাৰণ জুবিন দাক ডিমৰীয়াৰ মানুহে, অসম মানুহে নিজৰ মানে হিয়াৰ আমঠু হিচাপে ভাল পাইছিলে, গতিকে নিজৰ মানুহ হিচাপে ভাল পাইছিল আৰু সেই ভাল পোৱাকণ সদায় থাকিব। গতিকে সোণাপুৰৰ এই সেউজীয়া পৰিৱেশটোত জুবিন দাই বৰ ভাল পাইছিল। আগতেও যিমানবাৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে ডিমৰীয়ালে, সদায় মঞ্চত কৈছিল যে সোণাপুৰৰ সেউজীয়া পৰিৱেশটোৰ মাজত, ডিমৰীয়াৰ এই সেউজীয়া পৰিৱেশটোৰ মাজত তেওঁ এজন প্ৰকৃতিবিদ হিচাপে সদায় ইয়াতে এটা ঘৰ সাজি থাকিবলৈ বৰ মন আছিল। আৰু সেই সপোন চাগে বাস্তৱায়িত হোৱাৰ পথত এতিয়া। কাৰণ যেতিয়া ফুটবল খেলিব আহিছিল তেতিয়াও আমাক লগ পাওঁতে এনেধৰণে কৈছে, বা ইয়াতে শ্বুটিং কৰিবলৈ আহোঁতেও কৈছিলে যে এটা ঘৰ সজাৰ বৰ মন আছে, ইয়াতে মাটি অকণমান চাই মেলি দিব লাগে। গতিকে সেই সপোন হয়তো তেওঁৰ বাস্তৱায়িত সেই সময়ত নহ'ল, কিন্তু মৃত্যুৰ পিছত তেওঁৰ চিৰজীৱনীয় স্মৃতি হয়তো এই সেউজীয়া পাহাৰৰ মাজতেই হ'ব। কাৰণ এই অঞ্চলটোৰ চাৰিওফালে আপুনি দেখিব পাহাৰ, চাৰিওফালে পাহাৰ, এটা সেউজীয়া পৰিৱেশ আছে আৰু সেই পৰিৱেশটোৰ মাজতে জুবিন দা হয়তো চিৰকালৰ বাবে থাকিব। আৰু আমিও বিচাৰিছোঁ যে এই ডিমৰীয়াবাসী হিচাপে যে জুবিন দা এই স্থানতে সদায় তেওঁৰ স্মৃতি যুগমীয়া হৈ থাকক। গুৱাহাটীৰ পশ্চিম দিশে যিধৰণে ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া হৈ আছে, পূব দিশে জুবিন দাৰ স্মৃতি যুগমীয়া হৈ থাকক। অসমৰ দুজন পুৰোধা ব্যক্তিৰ দুটা ফালে, পূব দিশে আৰু পশ্চিম দিশে দুটা দিশত তেওঁলোকৰ স্মৃতি যুগমীয়া হৈ থাকক, তাৰে কামনা কৰিছোঁ। আৰু আমি ডিমৰীয়াবাসী হিচাপে যিমানখিনি ইয়াত সহযোগিতা কৰিব লাগে, আমি ভৱিষ্যতেও এই ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াম আৰু জুবিন দাৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত আমি সমগ্ৰ ডিমৰীয়াবাসী, সমগ্ৰ অসমবাসীয়ে সহযোগিতা আগবঢ়াম। আৰু এটা কথা ধৰক, এই স্থানত জুবিন দাৰ সমাধিস্থল হ'লে পৃথিৱীৰ যিকোনো মানুহ বা ভাৰতৰ যিকোনো মানুহ যেতিয়া গুৱাহাটীলৈ আহিব বা উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ঠাইলৈ যাব, তেতিয়া যাওঁতে গুৱাহাটীৰ এয়াৰপৰ্টৰ পৰা আহিলে ভূপেন দাক দেখিব, সমাধিস্থল দেখিব, আৰু বাকী ৰাজ্যলৈ যাওঁতে যোৰাপাট হৈ পেলাই যাব লাগিব। গতিকে যোৰাপাটৰ পৰা 5 কিলোমিটাৰ আগুৱাই আহিলে জুবিন দাৰে সমাধি দেখিব। গতিকে অসমক বিশ্বৰ বুকুত চিনাকি কৰি দিয়া দুজন মহান ব্যক্তিয়ে তেওঁলোকৰ এই সমাধিস্থল চাই তেওঁলোকে নিজৰ জীৱনটো ধন্য কৰিব পাৰিব। গতিকে আমি আশা কৰোঁ যে প্ৰত্যেকজন অসমলৈ অহা পৰ্যটকে এই দুজন ব্যক্তিৰ সমাধিস্থল চাবলৈ আহিব আৰু আমি নিজকে গৌৰৱান্বিত আজি তাৰিখত যে সোণাপুৰৰ দৰে এনেকুৱা এটুকুৰা ঠাইত জুবিন দাৰ সমাধিস্থল হ'বলৈ গৈ আছে। গতিকে আমি সেই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গৰিমাবকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ দুগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে এইখিনি কাম সম্পন্ন হৈছে। तो मार्केट का हाल देखें तो कुछ एक्सपर्ट्स बोल रहे हैं कि मार्केट ऊपर जाएगा, लेकिन कुछ